গাইস আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ জনাইছো স্বাগতম আৰু মই যাবলৈ লৈছো এতিয়া নামঘৰলৈ যেহেতু আগৰ ভিডিঅ'ত দেখিছিলে আপোনালোকে আমি ভাগৱত আনিবলৈ গৈছিলো হেয়া নামঘৰত ভাগৱত পঢ়ি আছে আপোনালোকে মা শুনিছেই চাগে আজি প্ৰায় 4 দিনে হ'ল ভাগৱত পঢ়া ভাবিলো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছো ভিডিঅ'টো নামঘৰত গৈ দেখাইছো আপোনালোকক কি দেখাব পাৰো চাই যাওক ভিডিঅ'টো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু বলক এতিয়া আমি নামঘৰলৈ যাওঁ দেখাইছো আপোনালোকক সূৰ্য চন্দ্ৰ আহি আৰু মই আহি পালো হেটা নামঘৰ চাটা খোৱা হ'ল ভিডিঅ' কৰিবলৈ নহ'লে আপোনালোকক দেখাই যাম গোটেই দৃশ্য দিনৰ ভাগত এনেকুৱা দেখি এখন হৈছে আমাৰ ছেকেণ্ডখন গেট আৰু প্ৰথম গেট দাধৰ চাৰিআলিত দিয়া হৈছে এয়া দিনৰ ভাগৰ কিছু পৰিৱেশ আৰু ভিতৰ ফালেও আপোনালোকক দেখাই যাম আৰু ৰাতিও দেখাই যাম কেনেকুৱাকৈ মানে লাইটিং কৰা হৈছে গোটেইখিনি চাই যাব স্কিপ নকৰাকৈ এয়া আমাৰ সোনা আছে এইখিনিত এয়া সোনা ছোৱালী চিপছ খাই খাই ৰখি আছে চাই যাওক তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ গেটৰ পৰা একদম নামঘৰৰ ভিতৰলৈকে এয়া আমি সোনা সোধোঁ আহি আজি কেনেকুৱা লাগিছে সোনা অ' সোনা কেনেকুৱা লাগিছে আজি ইয়ালৈ আহি ভাল লাগিছে আৰু ইয়াত যিহেতু আমাৰ ভাগৱত পাঠ চলি আছে আৰু দিনৰ ভাগত মানুহ ইমানকৈ নহয় কিন্তু ৰাতিৰ ভাগত মানুহ ভিৰ হয় যথেষ্ট ভিৰ হয় আৰু চাই যাওঁ ভিডিঅ'টো ৰাতি দেখাম ৰাতি কিমান ভিৰ হয় ভাত ৰাতি বইল ভাতো খোৱা হয় যিহেতু আৰু দেখাই আছোঁ চাই যাওক এতিয়া নামঘৰৰ ভিতৰলৈ যাওঁ ক'লো এয়া সোনাই পূৰা ভিডিঅ' বনোৱাত আমাৰ এই পোৱালীয়ে কিবা খায় এয়া মাকে লৈ লৈ গৈ আছে 10 টকা লৈ চেণ্ডেল তেণ্ডেল নাই দোকান বহুতকেইখন হৈছে এয়া চিপছৰ পৰা ধৰি আদি কৰি চব আছে ইয়াত এয়া আমাৰ দোকানী দাদা বহি আছে এয়া 3 hours later এতিয়া আকৌ আমি নামঘৰলৈ যাবলৈ ওলাইছোঁ এয়া ওলাই কৰি ৰেডি এতিয়া মামীহঁতৰ ঘৰতে ৰখি আছোঁ বৰষুণ দি আছে বাহিৰত যিহেতু নামঘৰলৈ যাব পৰা নাই এতিয়া আপোনালোকক গৈ নামঘৰ ৰাতিৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম এয়া আমাৰ পৰি ওলাই কৰি ৰেডি হৈ আছে একদম ছেম চাদৰ মোৰ লগত মিলাই লৈছে যিহেতু ভাগৱত চলি আছে এয়া চেলেং কাপোৰ লৈ ল'বলগীয়া হৈছে আপোনালোকক নামঘৰত গৈ লগ পাই আছোঁ এতিয়া অলপ বৰষুণ দি আছে ৰখি কৰি নামঘৰলৈ যাম তাত গৈ লগ পাই আছোঁ নামঘৰত ও সূৰ্য চন্দ্ৰ আহি ও নৰ ৰূপ ধৰি শংকৰ মাধৱ পৰিস্মিতা হাই দি দিয়া কেনেকুৱা লাগিছে আহি ভাল লাগিছে কীৰ্তন দশম ঘোষা ৰত্নাৱলী ও ভকত বৈষ্ণৱক দিলা
চন্দ্ৰ হ'ল মাধৱদেৱ ভক্তৰ বন্ধু দুয়োজনাই প্ৰচাৰিলে কলিত হৰি নাম সঁচাকৈ এইখনেই বৈকুণ্ঠ ধাম মধুময় হৰি নাম ক'ত আৰু পাম কীৰ্তন হ'ল সৰবৰৈ অমৃত বাণী ঘোষা হ'ল ভকতৰ গলৰ মণি ভগতিৰে তত্ত্বতাৰে ভাগৱত নাম ৰত্নাৱলী দশমুজে দুয়োজনাৰ দান ভকতে গাব বুলি হৰি গুণগান এয়া সন্ধিয়া অলপ পৰিৱেশ আপোনালোকক দেখাই আছো এয়া আমাৰ বাহঁত শুনিবা কেনেকুৱা লাগিছে ইয়ালৈ আহি মাতবা বহুত ভাল লাগিছে, বহুত দিনৰ আশা এটা পূৰণ হৈছে। তোমাৰ কেনেকুৱা লাগিছে এয়া আমাৰ মুনু আছে এইফালে কেনেকুৱা লাগিছে মুনু মই ওলাই ভালে লাগিছে বাৰু। মোৰো ভালে লাগিছে আৰু আপোনালোকক দেখাই যাম ভিতৰৰ ভাগৰ অনুষ্ঠান কেনেকৈ কি হৈছে চাই যাওক আপোনালোকে ভিডিঅ'। এয়া আমাৰ ৰাতি সাঁজৰ কাৰণে যোগাৰ কৰা হৈছে যিহেতু আমি সকলোৱে মিলি নামঘৰতে বইল ভাত খাওঁ। এতিয়া এয়া ভকত বৈষ্ণৱসকল সকলো খাবলৈ বহিছে।